হেল্ল' গাইজ, আৰু এটা নতুন ব্লগৰ সৈতে মই আহি গ'লোঁ। এয়া পুঁজিৰ বাবে বাঘতা হৈ আছে। মাঘ বিহুৰ ভেলা পুঁজি বুলি আমি ইয়াতে বাঘ কাটি আছোঁ, গাঁৱৰে আটাইকেইটাই। আপোনালোকে চাই থাকক কি হৈ আছে ইয়াতে কাণ্ড। বাপ্পা ইয়াতে খালৰ পাৰে জংঘলৰ মাজে মাজে কহেদি কিনকে বাঘ কাটবা গেছি। চলি ইয়াত কি কৰি আছা? দাদা কাটা কাটা আমাক অলপ প্ৰটিনৰ প্ৰয়োজন হৈছে। প্ৰটিনৰ প্ৰয়োজন ঠিক আছে, আহি আছে প্ৰটিন ভিডিঅ' যোগাৰ কৰা হৈ আছে। ট্ৰাইবেল ৱাটাৰ হ'লে অলপ বেছি ভাল হয়। এইবিলাক দেখা নাই, জংঘলৰ মাজে মাজে বাঘ কাটব লগা হৈ আছে। দেখা নাই কি হ'ব? জোৰ লগাও ইয়া যে এক নম্বৰত দি কিনে দিব লাগিব ইয়াত। বাপ্পই গাই চাই নপৰলে ৰক্ষা দেই। মালটো ঠিকেই আছে। সাৰ নাই এইখনৰ, সেইকাৰণে 4বাৰ মান লাগিছে। আকৌ কথা নাই, কাটা গেলি হ'ল। মই আগে আগে যাওঁ। তারা আহি গেছি। কয়ে উঠা নাই। আজি কাকো নুধাকে বাঘ কাটিম। দাদা আহি পাইছি আৰু সিবাকে বাবুৰে জংঘলৰ মাজত লুকাই আছে। দে দে টান টান কি হ'ল? বাপৰে দে নিছি আর এই দুখ কষ্টৰ মাজত উজ্জ্বল মিলি যাব চব না কি? আমাৰ মানুহগেলা আহি পাইছিল, আহিলে আগলিতো হৰেছি। পাতে বান্ধা পিঠা তৈয়াৰ হৈ আছে। কহেদি কেনেকে আনছি বাপ্পা গালি নাখলি ৰক্ষা দে। এয়া বাবু ইয়াতে চাউৰা আয়োজন কৰা হৈছে। পাতে বান্ধা পিঠাই দি পাতে বান্ধা পিঠা আৰু লাল চাহ আমাৰ আৰু খালি হ'ল। মুড়িৰ লাৰু দিয়া। মই লাজতে মই পিঠা দুইবাৰ লৈছো। বঢ়িয়া, এতিয়া টানি থাকা। আমি কাটিলো তোনা টানি থাকা। জ্বালা হল বুলি নহয়, এনেকে দিব লাগে নে জ্বালা। সেই বা ক'ত আছো আমি? ফুট চুট আছে নেকি ইয়াতে? কি আছে? সাপ চাপ আছে। তই এতিয়া তই দুটা বা উলিয়ালি, আমি কেতিয়া উলিয়ালো সেইটো পৰাই দিনে যাৰ এইগিলা কেতিয়াবা কাটা যাব। দিনে যাৰ তাতে মানুহ নাই কিন্তু 4টামান কাটি দাও নেকি? একো নাই, মানুহ নাই যাতে 4টা বেছিকে কাটি দিলে একো নাই, লছ নাই। লছটো নাই, গালিটো পিছত হ'ব। হয় নেকি? লছটো কাৰণে দে 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 এইটো কাটবা নাকি? দা কাটা দে দে মোৰ দাখন। জয় কৃষ্ণ হৰি বলো হৰি বলো।
কয়দি নিবি উজ্জ্বলৰ গালিটো উঠাই দিবা উঠছিয়ে এই নিবি কয়দি হে কট্ৰি এখন লৈছি দাউথাও নাই নে কি কত্ৰিদি কাটামে যে বেলি তাৰ লগৰ পালা মাৰা সবা বঢ়িয়া কষ্ট হওক নহওক পালা মাৰি থাকা গোটেইকেইটা আজি জংঘালী আনিছি পাত পাত পিন্ধিব তাৰমানে ইচ্ছে এইটা বাবা এই বুজি দে এইটো বাও কি বুঢ়বা বুলি কয় এইটো কি বুজাবা এইটো চবে জানে ফুলকা বা আমাৰ মৰমৰ বা মৰমৰ বা ফুলকা বা জয় শ্ৰীৰাম জয় শ্ৰীৰাম বজৰং বজৰং হে হাহাকাৰ এন্দৰ ক'ত লাগি আছে কোনে ক'ত আছে কোনে কয় মাতে বাপ্পা ঐ জংঘলৰ মাজেদি অল্লো দে কাৰ আটা শুনবি ইয়াতে বাহা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো আমাৰ জুবিন দা আহি গেল জংঘলৰ মাজত জয় জুবিন দা অঁ ভৰা দিলা গোপনে আহি হিয়াৰ কোনত তুমি যে মোৰ তুমি যে মোৰ শুকান বনত দোকান বনত আমাৰ বলেণ্ডা আহিছে এয়া আমাৰ মাজত দেৰিকে হ'লেও বলেণ্ডা আহি পাইছে ভাত আনি আছে এতিয়া ভাত আনি আছে আমাৰ মাজত দেৰিকে আহিলে আমাৰ মাজত এতিয়া আহি পাইছে 11:30 মানত আহি পাইছে নেকি 11:30 বজাত আহি পাইছে দেৰিকে হ'লেও খানাটো খাব কথা নাই কথা নাই কিন্তু বলেণ্ডা এতিয়া বলেণ্ডাক আমাক চাহ পানী খুৱাব লাগিব ভালকৈ আৰু বানিবেও মানুহগিলা আহি গৈছে আমাক এই অৰলা ডেকা ল'ৰা ইয়াতে খানাৰ আয়োজন কৰা হৈ আছে এতিয়া আঞ্জা গুটি আছে বাইদেউহঁতে আৰু এই পোৱালিকেইটা বিঘাকৰণ যোনে মাংস নাকে তাৰ মাছ আছে ন বঢ়িয়া মাংস ক'ত আছে এইবিলাক মছলা পাতি যোগাৰ হৈ আছে ক'ত আছে চৰীৰ তলত নেকি এয়া আমাৰ বিশেষ আকৰ্ষণ ব্ৰইলাৰ কেতিয়াবা আহি পাইছি দেখা নাছিলোঁ কামত ধৰি হে মানুহগিলা আৰু কাম লাগিলে কাম কৰি আছে হিন্দী নহয় আজি হিন্দী নাই অঁ এই ৰান্ধনী আহি পাইছি এতিয়া খানা আৰু তাতে আঞ্জা কাটি আছে চবে আহিলে আপোনালোকে খাব পাৰে ইমান নাৰা কাটা হৈছে মোটামুটি তথাপিতো আৰু লাগব কাটি আছে সৰু সৰু চলিগিলা লাগি আছে আৰু কি কৈছ সেই তাৰপৰা এখন দিয়ে নাৰা দা কাটা কাটা খৰি নিব আহিছোঁ চলিকেইটা আইটি না কি পৰিছে খৰি চাঙি বনাই কিনে লৈ যাওঁ নেকি আগৰ বাৰৰ দৰে চাবি ফেলবি পাই ভালকৈ লওঁ কায়ো ৰৈ নাযায়
চবৰে মুখখন দেখা হৈছে ইয়াতে বুলি ক'লা এইটো এইটো বুজি কাৰণে কি লাই খুটা নেকি আজি শুনছোঁ আৰু মই আজি শুনছোঁ লাই খুটা এই দাদাসকলে মাৰা কাটি আছে এইটো প্ৰকাশ দাদা তাৰপিছত হথলু দাদা আছে জ্যোতিষ দাদা আছে আর কি না 500 টাকা আইলো বহুত বড় দিকে টাকা হবো নমস্কাৰ চবকে हेलो नमस्कार চবকে বিহু লাই খুটা টাকা আছে আছে না মুখখান মত দা দা ওই আলি গিয়া আস্তে আস্তে ও জয় মহেশমতি জয় মাহেশমতি আবে হানা হবে কিন্তু দি হানা হবে এই ওলম তুয়ান দা সুমি দিয়া আমাৰ ইয়াতে চাউল দি থকা হৈছে চৰি উতলি থকা হৈছে আৰু এই নাস্তা কাটা বিস্কুট আছে কাটা বিস্কুট ইয়াৰ শীতকালৰ প্ৰচণ্ড ৰ'দত গোটেইকেইটাই কষ্ট কৰি থকা সময়ত পুজি বনাব বঢ়িয়া লাগি আছে আৰু এয়া বুলি যাব আৰু ক'ত ল'ম হেৰি আমি তো নাৰা কাটি আছো কথাত দি নাৰা কাটি লগে দিছি ভিডিঅ'টো চাই ল'বা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়া শ্বেয়াৰো কৰি দিয়া আর জায়গাত থব লাগব ভালকে এই বলেন্দাৰে কাম কৰা থিয়া হৈ আছে ইয়াতে আমি চবে কাম কৰি আছো জাকাৰি চুবুৰীৰ মানুহগেলা আৰু আছে সেইভাগে জাকে জাকে মানুহ আহি আছে নামে যাৰ পৰিচয় জাকেৰি এই জাকে জাকে মানুহ আহি আছে আৰু এইজন আমাৰ জ্যেষ্ঠ ব্যক্তি চুবুৰীৰে আটা বুলি কওঁ আঞ্জা কাটা হ'বই মোটামুটি বিন্দিয়া বাইদেউ আৰু এইটো আমাৰ এই মাই চানা বাইদেউ আৰু এইটো মাধৱদেৱ আমাৰ এই মেন ৰান্ধনী আহি গৈছে বা বঢ়িয়া হাই এটা দিয়া বঢ়িয়া বঢ়িয়া বলেন দে কিছু কষ্ট কৰা দেখা গৈছে আমাৰ ইয়াতে বঢ়িয়া বলেন দিয়া দে চলি হাত নাকটা গে এইগিলা কি কৰি আছা নাচি আছা দু কাটপে হেৰি বুজি অলবই আর বঢ়িয়া কৰি আছো কষ্ট হৈছে কিছু ধৰ দে লাখ লাখ হয় আৰু আমাৰ তৰ্কা তৰ্কিখান হৈছে মোটামুটি কিবাকে চাখাই চাকি আছে বা মজা চাকছি দালিও হৈছে নেকি কেনা হৈছে কণ দাদা বঢ়িয়া গা চা ধুই বঢ়িয়াকৈ আহি গ'লোঁ গাইছ খানা খাব লাগে এতিয়া
দুইটি বুট থাকে বোলে আৰু বহি আছে কেইটামান যাৱাৰ খানা মেইন পানী বটল চটল আনা নহ'ল দাউৰি লাগছি খা ৰ'বা দে খা তন্দে মোক আৰু কিনে খালি মাছ নাই নেকি মাংস হ'লে হ'ল আমাক পুঁজি বনালাক দেন দে কিবাকে কৰলাক দে কি কৰিছে তই হ'ব বিশেষ আকৰ্ষণ লাগে আমাক বিশেষ আকৰ্ষণ লাগে দে ভাই খাই লম দে গাইছ আয়া আৰু দে গাইছ খানা চানা খাই ভিডিঅ'টো কেনে লাগিল এই গধূলবিলাক হ'ল আৰু আন্দাৰ ভিডিঅ'টো কেনে লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব খেন্তি কৰি দিব আৰু যোনে চাই আছে দক লৈছে আৰু ভিডিঅ' আন্ধাৰ হ'ব দকতে বাই